অহা এপ্ৰিল মাহৰ ভিতৰত স্কুটাৰ মটৰচাইকেলৰ ডিচিশ্যন হৈ যাব। দ্বিতীয়তে আৰু কেইটামান কাম আমি ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰি আছোঁ। কলেজৰ পৰা অহা যোৱা কৰিবৰ কাৰণে অকণমান হ'লেও ল'ৰা ছোৱালীবিলাকক পকেট খৰচ এটা দিয়াৰ কথা যাতে দেউতাক মাকৰ ওপৰত বহুত বেছি বুজা হ'ব নালাগে। অহা বছৰৰ পৰা স্কুলৰ কিতাপ কলেজৰ কিতাপ গোটেই কথাবিলাক আমি ধুনীয়া কৰি ল'ম, যাতে দুখীয়া ল'ৰা ছোৱালীবিলাকে পঢ়াৰ ক্ষেত্ৰত কোনো কষ্ট পাব নালাগে। দুখীয়া মধ্যবিত্ত সকলোৱে, মই দুখীয়া বুলি কওঁতে মধ্যবিত্তকো লগত ধৰি লৈছোঁ, ধুনীয়াকৈ যদি কৰিব পাৰোঁ আমাৰ খুব ভাল হ'ব। আৰু আমাৰ কলেজত আমি হিন্দু মুছলিম খ্ৰীষ্টিয়ান অসমীয়া বড়ো তিৱা সকলোৱে লগ হৈ কেনেকৈ মৰিগাঁও জিলাখনক আমি আগুৱাই লৈ যাব পাৰোঁ, অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, বেলেগতকৈ বেলেগ কৰাৰ এটা প্ৰতিযোগিতাৰ মনোভাৱ আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ। মই কোৱা কথাবিলাক ঠিক আছে, অকল মামাটো নলৈ মামাৰ কথাখিনিও শুনিব লাগিব, ঠিক আছে। গোটেই কথাখিনি ভাল কৰি শুনি তাৰ ওপৰত যদি অলপ চিন্তা কৰা যায় আৰু ভৱিষ্যতে মোক ইয়াত আহিলে যদি কোৱা যায় যে মামা আপুনি কোৱা কথাখিনি চিন্তা কৰি মই এইটো কৰিছোঁ, তেতিয়া মোৰ বহুত বেছি ভাল লাগিব। হ'ব, বহুত বহুত ধন্যবাদ।